Hi everyone, welcome back to our channel. আজি কালি ঘৰ পালোহি আজি তো ভাবিলো বতৰ ভাল যেতিয়া মালনী থানৰ পা আহো বুলি কুছত আমি এটা উলালো আজি ৰদ দিছে সদায় প্ৰতি বছৰে যোৱা হয় ঘৰলে আহিলে মানে মালনী থান তো এবাৰো যাওঁ আৰু বাবু এবাৰ গৈছিলে যেতিয়া বহুত সৰু আছিলে এতিয়াতো অকমান চাব পাৰিব আৰু না বেটা আমি ফুফু যাম না এতিয়া এ বাবু বাবু যাতে যায় গাড়ী লৈ যাব মানে সং গাড়ীটো দেখাই দিয়া তোমাৰ গাড়ী এইটো নতুন গাড়ী ন ইয়ায় দিছে এইটো দিছে লৈ যাবা নেকি ঠিক আছে এটা যাওঁ দেউতা ওলাইছে এতিয়া আমি লিখাবালি যাম এই আমি যাব ওলাইছো আৰু বাবুৱে ভাবিছিলে তাক নিনুম বুলি এই কাৰণে যাম বেটা নিম নহয় তোমাকো এই কান্দি কান্দি গৈছে একদম গাড়ী উলিয়াওতে ভাবিলে তাক নিনিয়ে বুলি এইটো আমি উঠিলো এতিয়া যাব ওলাইছো এইটো ধনী এইটো বেবি আমি যাওঁ মন্দিৰ যাওঁ কৈ দিয়া মন্দিৰ যাবা এইটো এমইএস আৰ্মি কেম্প হয় এইবোৰ সব আৰ্মি কেম্পৰ কোৱাৰ্টাৰ্ছ আমি এইটো লিকাবালি সোমালো এতিয়া এইটো গলি দি মালনী থান যায় ৰাইট হেণ্ড সাইডে আমি এতিয়া গৈ আছো আমি মালনী থান গেট পাব হৈছো আৰু সেইটো গেট হয় মালনী থানাৰ এয়া আমি সোমাইছো পাৰ্কিং লটত এফালে পাৰ্কিং কৰিবলৈ জেগা বনোৱা আছে আৰু ৰাইট হেণ্ড সাইডে পাব্লিক টয়লেটো আছে আৰু দোকান এইবোৰ ষ্টল আমি মালনী থান আহি পালো এতিয়া কিবা বস্তু ল'বলৈ সেৱা কৰিবলৈ বস্তু লৈছে ইয়াত ধেৰ দোকান আছে এনেকৈ আমাৰ এইটো বস্তু লোৱা হৈ গ'ল এতিয়া আমি মন্দিৰ যাওঁ আমাৰ বস্তু পূজা কৰিবৰ কাৰণে বস্তু লোৱা হৈ গ'ল এতিয়া ওপৰলৈ যাওঁ এতিয়া আগতকৈ বহুত ধুনীয়া কৰিছে এইবোৰ পাৰ্কিং জেগা তাৰপিছত এইফালে পিছফালে বজাৰ কৰিবলৈ আছে এইটো এন্ট্ৰেন্সটো ধুনীয়াকৈ বনালে এতিয়া আমি যাওঁ ওপৰলৈ
ইমান ধুনীয়া ৱেডাৰ ইয়াত একদম ঠাণ্ডা ঠাণ্ডা হাৱা মাৰিছে এইটো ওপৰত আছে মন্দিৰ আমি তালৈ যাব লাগিব এতিয়া খোজকাঢ়ি আগত ৰাস্তাটো বেলেগ আছিলে এতিয়া বেলেগকৈ বনাই দিছে বেলেগ সাইডত এইটো চিৰি এতিয়া আমি ওপৰত যাব লাগিব ইমান ওপৰ ইয়াতকৈ ওপৰত আছে আৰু এইফালে পৰা যাব পাৰি এইফালেও যাব পাৰি বাবু এইটো ওপৰৰ ভিউ ওপৰৰ পৰা এইটো তলত আৰু যাবলৈ আছে এইটো যাম বাবু মোৰ লগতহে যায় বোলে কোচত অৱস্থা বেয়া হৈ গৈছে কোচত লৈ নিজে খোজ নেকাৰে মানে মোৰ লগতহে যাব এয়া আমি আহি পালোহি এট লাষ্ট ব'লা মন্দিৰ আমি এতিয়া সেৱা কৰি ল'ম দেই বেটা এইটো চোৱা টিং টিং কৰিছে ব'লা ব'লা আগত যোৱা আৰু দুপাক ঘূৰিব লাগিব বেটা ব'লা আছে দনি দাদা আছে আমি সেৱা কৰি এতিয়া তলত চাকি আৰু ধূপটো জ্বলাইছোঁ ইয়াত ইমানেই বতাহ মাৰিছে একদম চাকি জ্বলাবলৈ দিগদাৰে হৈছিলে বহুত চেষ্টা কৰাৰ পিছত জ্বলিলে আৰু চাকি জ্বলোৱা হৈ গ'ল ধূপ চুপ জ্বলালোঁ এতিয়া অকণমান ফুৰোঁ ইয়াতে নতুনকৈ বস্তু কিবা কিবি বনাইছে বুলি কৈছিলে তাকে চাওঁ ওপৰৰ পৰা তললৈ আগতকৈ বহুত ধুনীয়া বনালে আগত আমি এইফালেদি আহিছিলোঁ এণ্ট্ৰেঞ্চটো এইফালে আছিলে এতিয়া এণ্ট্ৰেঞ্চটো বেলেগ কৰি দিছে আৰু এইটো মন্দিৰ ইয়াত সব আৰ্কিঅলজিকেল মনুমেণ্টছবোৰ আছে আগৰ দিনৰ পাথৰ হয় এইবোৰ এতিয়া ভালকৈ সজাই থৈ দিছে আৰু এইবোৰ সব আগৰ দিনৰ পাথৰ মনুমেণ্টছ আৰু বেক চাইডে মন্দিৰ আছে
আপোনালোকে ইয়াত আহিব পাৰে যদি এইফালে ধেমাজি ডিষ্ট্ৰিক্টত আহে তো লিকাবালিলৈ আপোনালোকে ভিজিট কৰিব পাৰে। এইটো মন্দিৰটো বহুত মানে আগতকৈ বহুত ধুনীয়া কৰিছে। এইটো লিকাবালি অৰুণাচল প্ৰদেশত আছে। চিলাপথাৰৰ পৰা বেছি দূৰ নহয়, 10-15 কিলোমিটাৰমান আছে। আমি ইয়াত সদায় আগত বহুত আহিছিলোঁ, বহুতবাৰ বছৰটো 4-5 বাৰমান অহা হৈছিলে। এতিয়াতো ইয়াত নাথাকোঁ যেতিয়া অহা নহয়, কিন্তু যেতিয়া আহোঁ মানে ইয়াত আহিবলৈ চেষ্টা কৰোঁ। আৰু পিছফালে এইবোৰ আগৰ দিনৰ মূৰ্তি সজাই থৈ দিছে। এইটো হয় লটাছ, এইটো একদম চাৰ্কুলাৰ পাথৰত লটাছ বনোৱা আছে। এইটো আগৰ দিনৰ বনোৱা হয়। চব আৰ্কিঅলজিকেল গেলেৰী বনোৱা আছে। কি আছে চব মই ভালকৈ নাজানো, কিন্তু চব মানে পুৰণি দিনৰ আগৰ দিনৰ পাথৰ কাৰ্ভ কৰা আছে, সেইবোৰে সজাই থৈছে। এতিয়া আগৰ দিনৰ নিচিনা পুৰা ফৰ্মত নাই আৰু শ্বেপত কিছুমান ভাঙি গৈছে, আধা দেখি আছে আৰু কিছুমান। এইবোৰ ধুনীয়াকৈ এনেকৈ সজাই থোৱা আছে, ভাল লাগিছে। এইবোৰ চব আগৰ দিনৰ বস্তু। এই ভালে লাগিছে কি আগৰ দিনৰ বস্তু যে এনেকুৱা ধুনীয়াকৈ সজাই থৈ দিছে, প্ৰিজাৰ্ভ কৰি থৈছে, সেইকাৰণে ভাল লাগিছে। নহ'লেতো এনেকুৱা বস্তু য'তে ত'তে বহুত পৰি আছে, দেখা পাইছোঁ। আমি এতিয়া ইয়াৰ পৰা যাব লৈছোঁ। এতিয়া যাওঁ আৰু তলত চব বস্তু চালোঁ, ভাল লাগিলে। আপোনালোকে চাব পাৰে ইয়াত আহি। আমি এতিয়া যাওঁ ঘৰলৈ। নামিবা? আমি আজি যাওঁ, এতিয়া যাওঁ ন? জোতা পিন্ধিবা দিয়া। আমি এতিয়া জোতা পিন্ধি চেণ্ডেল পিন্ধি ঘৰলৈ যাওঁ। আকৌ আহিম দেই পিছত। অঁ ভাল লাগিলে। ইমান ৰ'দ দিছে আজি। আমি ওলালোঁ আৰু এতিয়া ওলালোঁ, এতিয়া ঘৰলৈ যাব ওলাইছোঁ। ভাল লাগিলে ইয়াত বহুত দিনৰ পিছত। এইটো নতুনকৈ ৰিন'ভেট কৰাৰ পিছত আজি মই ফাৰ্ষ্ট টাইম আহিছোঁ। আগতকৈ বহুত বেলেগ হৈ গ'ল আৰু বহুত ধুনীয়া হৈছে। আপোনালোকে আহিব পাৰে ইয়াত চাবলৈ। আৰু আজিলৈ ইমানেই ব্লগটো এণ্ড কৰোঁ আৰু তো আমাৰ ব্লগটো চাই থাকিব আৰু লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। ঠিক আছে।